কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। ভাইটি তোমাক ক'ৰবাত দেখা দেখা লাগিছে। মই ইয়াৰে হয়, মই বালিচাঙৰ। বালিচাঙত ক'ত ঘৰ? মোৰ নাহৰ। নাহৰণি। এতিয়া তুমি জুবিন দাৰ মিমিক্ৰি কৰাজন নহয় জানো? মই নিউজত কৰিছিলো বাৰু। নিউজত দেখা দেখা লাগিছে। আপুনি জুবিন দাৰ বিষয়ে কি ক'ব এনে? জুবিন দাৰ বিষয়ে মই সৰুৰ পৰা মই জুবিন দাক ফ'ল' কৰোঁ। জুবিন দাৰ গান শুনো সৰুৰ পৰা। চবেই জানে মোক, গাঁৱৰ মানুহে চবেই জানে, পাগল বুলি কয় মোক জুবিন দাৰ গানে। আচ্ছা, মই জুবিন দাৰ গানে যি টি কৰি দিব পাৰো। তেনেকুৱা কথা। এইটো পেণ্টটো যে এনেকুৱা পিন্ধিছে আপুনি, এইটো হাঁহি উঠা কৰে। এচি এইটো সমী যে গান লিখি সি মোক দিছে। আচ্ছা, মানে এচি পেন এইটো। এচি হওক ডিচি হওক পেণ্টে নাই। আপুনি এনে এতিয়া যে নিবনুৱা বিলাকে আলফাত গৈ আছে তাৰ বিষয়ে লৈ কিবা ক'ব নেকি? মইতো যোৱা নাই, মইতো যাবলৈ যোৱা নাই। মাধৱে কাকো খাতিৰ নকৰে, সি বেলেগে জেং কৰিলে সিও জেং কৰিব। কাকো খাতিৰ নকৰো মই চিধা মানুহ। জেং কৰিলো মই জেং কৰিম। জুবিন বলিয়াৰ পৰিচয় ওলাল, এইখন তাৰ ঘৰ। কেৱল মাতেই নহয়, অংগী ভংগী চাল চলন সকলো অনুকৰণ কৰে জুবিনকক। ল'ৰাজনক ছেম তাৰ নিচিনাই দেখিব, আৰু স্কুল গ'লেও কেৱল জুবিন দাৰ কথাই ভাবি থাকে। জুবিন দাৰ কথাই ভাবি থাকো। ক্লাছ ইমান মন নাই, জুবিন দাৰ কাৰণে বহুত মন নাই। নৱম শ্ৰেণীত পঢ়ি থকা এইজন ছাত্ৰ জুবিনৰ কাৰণে পাগল। যদি জুবিনৰ কাৰণে পাগল, তেনেহ'লেও নৱম কাৰণে পাগল। জুবিনৰ বলিয়া এইজন নৱম শ্ৰেণীত পঢ়ি থকা ল'ৰা। জুবিনক বোলে কেতিয়াও দেখি পোৱা নাই এই ল'ৰাজনে, মাধৱে। আৰু সেইকাৰণে মাকৰ চকু পানী ওলাইছে জুবিনক দেখা নোপোৱাৰ কাৰণেই। জুবিনক ইমানেই পাগল, মাকেও কান্দিছে। আৰু মই কি ক'ম, ককায়েকে দিয়া মোবাইলত প্ৰথম জুবিনক দেখি কৈছিল যে ডেঞ্জাৰ মানুহ এইজন। যেতিয়া মোক দাদাই মোবাইল এটা দিছিল, তেতিয়া মই ভাবিছোঁ এইটো বহুত ডেঞ্জাৰ মানুহ। তই গাইছ, আজিৰ ভিডিঅ'টো ইমান আছে। যদি ভিডিঅ' চাই ভাল পালে জানাই একদম ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ।